ৰজাই বোলে হাগিছিল ইয়াতে আমাৰ ভাত গম পাইছে না ওপৰৰ পৰা ধুনীয়াকৈ হাগি দিয়ে তেতিয়া তলত পৰে একদম তলত চাবা এপি তো গাইছ ইয়াতে আৰু চালোঁ এইখিনি আৰু ৰজাই যদি হাগিছিল কম হাগা নাছিল কিন্তু ন তো গাইছ তলাতল ঘৰৰ তলে তলে আমি গৈ আছোঁ চাই লওঁ এইফালে তো হালি দিব লাগিল ইয়াতে আকৌ গড আৰে ইয়াৰ হা এইফালে যাব পাৰিম না বহুত চাপৰ্ট এখন সোমাই যাম না আৰু ইয়াৰ সোমাই দিব এইফালে কি আছে নাজানো ইয়াতে কি ইয়াতে লেট্ৰিন আছে ৰজা খোজ কৰিছিল নেকি হা ইয়াত ভুল কৰিছিল নেকি কেনেকৈ লেট্ৰিন আছে চোন আগতে ইমান ডাঙৰ ৰজাই বোলে হাগিছিল ইয়াতে আমাৰ ভাত গম পাইছে না ওপৰৰ পৰা ধুনীয়াকৈ হাগি দিয়ে তেতিয়া তলত পৰে একদম তলত চাবা এপি তো গাইছ ইয়াতে আৰু চালোঁ এইখিনি আৰু ৰজাই যদি হাগিছিল কম হাগা নাছিল কিন্তু ন তো আমি ৰাজা হাগা জেগাৰ পৰা ওলালোঁ ওলাই আছোঁ চাওঁ নাই এইফালে কি আছে হা তো এইফালে বাহিৰ ধুনীয়াকৈ বেলেগ বনাইছিল কিন্তু দেই সেই টাইমতে তো তলাতল ঘৰ কোনে বনাইছিলে আমি জানো ৰুদ্ৰসিংহই বনাইছিলে তাৰ পাছত ইয়াৰ এক্সপাণ্ড কৰিছিলে ৰজাজনৰ নাম ৰাজেশ্বৰ সিংহ ইয়াৰ এক্সপাণ্ড কৰিছিলে পুনৰ গঠন কৰিছিলে পুনৰ নিৰ্মাণ কৰিছিলে তো এইখিনি আৰু চাওক কি পাওঁ বিৰাট ভাগৰ লাগিছে অ' গাইছ এইফালে কি আছে আৰু ব'ল যাই থাকোঁ ভাল লাগিছে কিন্তু মাথাটো বিষাইছে আরে यार বঢ়িয়া 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 ও এইফালে আন্ধাৰ আছে দেই পুৰা গুৱাহাটী টাইপৰ ভালো লাগে কিবা এটা মই লচোন যাই থাকোঁ কি পাই চাওঁ ঘণ্টা ওপৰৰ পৰা দেখালৈ অলপ মোৰ ভাল হৈছে মই চাপৰ ন অলপ ধুনীয়াকৈ যাব পাৰিছোঁ সিহঁত অলপ ওখ আছে মোতকৈ বহুত হালিব লাগে তো আকৌ হালিব লাগিল আৰে ইয়াৰ অ' এইখিনিয়ে নেকি আৰু এইফালে যাবা আমি এইখিনি আহিলোঁ নেকি এবাৰ আরে তো ওলাইছা হালি যাব লাগিব বহুত জেগা মানে আকৌ এনেকৈ যাব লাগিব আকৌ কোনফালে যাম আমি এইবাৰ তো গৈ আছোঁ চাওঁ এইবাৰ কি দেখা পাওঁ আন্ধাৰ দেখা পাব দেই গাইছ এইটোত কি হৈছিল এইটো সৈন্য সামন্ত হাগা নাছিলতো এইটো ভাই সেনা চাউনিহে আছিল ন ৰজাৰ সেনা বাহিনী ইয়াতে আছিলে ন ৰজা নাছিল মই যিমানটো জানো ৰজা নাছিল নেকি ৰজা নাছিল সেনা বাহিনী ইয়াতে আছিল সৈন্য সামন্তক ইয়াতে ৰাখিছিল যাতে শত্ৰুৱে আক্ৰমণ কৰিলেও ধুনীয়াকৈ লুকাব পাৰে সেইটোৰ কাৰণে এনেকুৱা ধৰণৰ এটা নিৰ্মাণ কৰিছিল শত্ৰুৱে যাতে অভয় একো বুজি নাপায় এনেও নাপায় আমিও বুজি পাওঁ না মিত্ৰ এইবিলাক শত্ৰুৱে ক'ত বুজি পাওঁ ক'লো নেকি মাত্ৰ তো এইফালে কি হ'ল বাহিৰ বা কোনফালে দিয়ে ক'ত সোমালো ওলো ধৰিবই নোৱাৰিলোঁ গাইছ তলাতল ঘৰ এইটো কি পুখুৰী আমিতো এইফালেৰে আহিছিলোঁ ন এইফালেৰে ধুনীয়া পৰিৱেশ চাওঁ নেকি হা যাওঁ চালোৱে গোটেইখিনি বাপৰে কম তলত বনোৱা নাই দেই লুকাবৰ কাৰণে লুকাব হা কি মন্দিৰ এইটো শিৱ মন্দিৰ হ'ব নামটো বিশেষ হেৰি নাম নাই নেকি নৰ্মেল শিৱ মন্দিৰ চাগে ন অঁ তো ওলালোঁ ইয়াৰ পৰা আৰু ওলাই দিওঁ আৰু লাহেকৈ ইয়াৰ পিছত অলপ ৰংঘৰ চাওঁ ৰংঘৰৰ পিছত চাই লওঁ ঘৰমুৱা হ'ম সোনকালে যাব লাগিব ভাগৰ লাগি আছে নাচাওঁ আৰু দুটা বস্তু চাব ৰৈ গ'ল চৰাইদেউ মৈদাম আৰু আমি এটা বস্তু হিৰক মিছ কৰি দিলোঁ কি বস্তু এটা আছিল আজানপীৰ দৰগাহ কিমান দূৰ হ'ব ভাই ইয়াৰ পৰা দূৰ হ'ব ন আৰু কি মিছ কৰিলোঁ আমি জেৰেঙা পথাৰটো দূৰ হ'ব
যোৱাকালি মূৰৰ বিষ কমাই নাই গাইছ টাইলছত ভৰি নিদিবা দেই ওলাই যাওঁৱে নেকি আমি ফাইনেলি তো গাইছ বাই বাই দিওঁ আৰু চাবি টাইলছত খোজ দিবি ওলাই দিবি ইয়াৰ পৰা ওলাই দি নেক্সট ৰংঘৰ যাম ৰংঘৰৰ পৰা এটা বনাম তো ভাল বনাইছে কিন্তু দেই মানিব লাগিব